আজি মই পৰ্বতজৰা MCL কনষ্টিটুৱেঞ্চি হিচাপে আমাৰ বহুতো ৰাস্তা ঘাট উদ্বোধনী কৰিলোঁ উন্নতিৰ ফালে আগুৱাই লৈ গ'লোঁ আজি পৰ্বতজৰা ইতিমধ্যে আপোনালোকে সবে জানে যোৱা কেইবাদিন আগতে হাগ্ৰামা মহিলাৰীয়ে মহামায়াটো টিপকাই ৰাস্তা মেইন ৰাস্তাটো উদ্বোধনী কৰিছিলে কাম ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু টিপকাইটো গোসাইগাঁও ৰাস্তাটো উদ্বোধন কৰি গৈছিলে হিটো ৰাস্তা আৰম্ভ হৈ গ'ল আৰু চিপচাৰে আৰু বাসবাৰী পলিটেকনিকৰ পৰা আৰম্ভ কৰি আমাৰ টিপকাইত ষ্টেডিয়াম আৰু মাল্টি ফাংচনেল কালচাৰেল কমপ্লেক্স এটা উদ্বোধন কৰিছে এইবিলাকৰ কামটো ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু আজি মই দেৱীতলা VCDCৰ অন্তৰ্গত আমি তিনিখন ৰাস্তা নামদানি অঞ্চলৰ ৰাস্তা মদাতি যোৱা ৰাস্তা আমি উদ্বোধন কৰিলোঁ আৰু খুব দৰকাৰ ৰাস্তা আছিলে এইটো যোৱা বিগত 5 বছৰত ৰাইজে প্ৰমোদ বড়োৰে কৰি দিব বুলি এটা আশ্বাসত আছিলে কিন্তু 5 বছৰত সেই ৰাস্তাবিলাক কৰি নিদিলে বৰঞ্চ 5 বছৰৰ আগতে মোৰ নেতৃত্বত যিবিলাক নামদানি অঞ্চলত যিবিলাক ৰাস্তা ঘাটটো শুভাৰম্ভ কৰিছিলোঁ আৰু আগুৱাইও আছিলে দলং চলং আৰু চেণ্ড গ্ৰেভেলিং মেটেৰিয়েল এইবিলাক দিয়া হৈছিলে সেই ৰাস্তাবিলাকো প্ৰমোদ বড়োৱে বন্ধ কৰি থৈ দিছিলে তাৰেও এটা দুটা ৰাস্তা মই আজি উদ্বোধনী পুনৰাই কৰি দিলোঁ তাৰপিছত টিপকাইত মোৰ গাঁও চাংমান্দা গাঁৱত মই এটা ৰাস্তা মই কৰি দিলোঁ আৰু লাষ্টত আহি পেলাই মই আমাৰ বগৰীবাৰী অঞ্চলৰ চাটাগুৰিত এই ৰাস্তাটো আপটো আমাৰ চুকানজৰা এই ৰাস্তাটো মই উদ্বোধন কৰিলোঁ আৰু নেক্সট পৰ্যায়ত 26-27 ফাণ্ডেদি চুকানজৰাটো কাজিগাঁও ৰাস্তা ছেকেণ্ড ফেজত আৰু আৰম্ভ হ'ব আৰু এইকেইদিনৰ ভিতৰতে আৰু জালাবিলাতো মই ৰাস্তাটো উদ্বোধন কৰিম আপোনালোকে সবে জানে যোৱা কেইবা বছৰ আগতে আমাৰ BPF চৰকাৰৰ নেতৃত্বত মই জালাবিলা অঞ্চলৰ সেই ৰাস্তাটোও মই মুকলি কৰিছিলোঁ আৰু সেই ৰাস্তাটোও আগবাঢ়ি আছিলে 13টা কালভাৰ্ট আৰু চেণ্ড গ্ৰেভেলিং ইত্যাদি দিয়া হৈছিলে এই সকলো কামবিলাক চৰকাৰে স্বীকৃতি দি পেলাই এপ্ৰুভেল দি পেলাই কৰাৰ কামটোকে প্ৰমোদ বড়োৱে কামটো আগবাঢ়িব নিদি কামটো বন্ধ কৰি স্থগিত কৰি ৰাখিছিলে 5 বছৰ গেপ হৈ গৈছে এই ৰাস্তাটোও মই পুনৰাই এইবাৰ হাগ্ৰামা মহিলাৰীৰ সহযোগত মই আশীৰ্বাদত মই পুনৰুজ্জীৱিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে কেইদিনমান পিছত মই আজি বাকী থাকি গ'ল সময়ৰ অভাৱ হেতুৰ কাৰণে থাকি গ'ল আৰু খুব ভাল লাগিছে পৰ্বতজৰাৰ উন্নতিৰ দিশে আগবাঢ়ি যাব আৰু আপোনালোকৰ সবৰে সহায় সহযোগিতা ৰাইজৰ সহায় সহযোগিতাত মই নিশ্চয়কৈ পৰ্বতজৰাখন বহুত উন্নত মানৰ পৰ্বতজৰা সমষ্টি হিচাপে গঢ়িব পাৰিম বুলি মোৰ আশা ৰাখিছোঁ মই